হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই চাগে। মোৰ মনটো এতিয়া বহুত বেছিয়ে ভাল লাগি আছে। আপোনালোকে যিটো মোবাইলৰ পৰা এতিয়া মোক ভিডিঅ' কৰি আছে, সেই মোবাইলটোলৈ ফোন এটা আহিছিলে। বহুত স্পেচিয়েল মানুহ বুলি ক'ব লাগিব। মোৰ কাৰণে বহুত ভাল লগা, অকল মোৰ কাৰণে বুলি নহয়, আৰু অসমবাসী সকলো ৰাইজলৈকে বহুত ভাল লগা জনপ্ৰিয় কি বুলি ক'ম, টাইটেল দেখি গম পাইছে চাগে আপোনালোকে, মই নকলেও হ'ব। আৰু গৰম একদম এনেকুৱা ক'বই নালাগে। আৰু আমি দুপৰীয়া ভাত খাই আছিলোঁ, ভাত খাই থাকোঁতে মোৰ মোবাইলত ফোনটো আহিলে। ফোনটো অহাৰ লগে লগে মুঠতে মোৰ পেটলৈ ভালকৈ ভাতো নগ'ল ক'বলৈ গ'লে। ধুমাধুম হাত চাত ধুই মেলি লগালগ মই ভাততে লাগিলোঁ। আৰু আহিছে যিহেতু ইমান দূৰৰ পৰা মোৰ কাৰণে আহিব। একচুৱেলি মোৰ ফেচবুক পেজ এটা খুলিবলগীয়া আছিলে। ফেচবুক পেজটো খুলিবলৈ বুলিয়ে দেৱলতা বা আৰু ভিনদেউ আহিব। আৰু মনটো বহুত ভাল লাগি আছে। তেতিয়াহ'লে আপোনালোকক একেবাৰে বাহঁতে আহিলে আপোনালোকক একেবাৰে ক'বলৈ নোৱাৰা হৈ গৈছে আৰু কি ওলাই গৈছে মুখৰ পৰা। বাহঁতে আহিলে আপোনালোকক তেতিয়াহ'লে একেবাৰে দেখুৱাম। আজি ভৈৰৱী ঘৰলৈ আহিলোঁ। এইফালে চিনি পাইছেনে? বিশ্বনাথ চাৰিআলি দেই। আৰু বিশেষ এটা কামত আহিলোঁ। তাইক এটা খুব বেছি ফেচবুক পেজ বনাই দিম বুলি তাইৰে হেঁপাহ আছিলে, আৰু সেইবাবে ভিনীয়েকে আহিছে ফেচবুক পেজ এটা খুলি দিবৰ কাৰণে। আৰু এতিয়া আমাক দুপৰীয়া ভাত দিছে। চাওক, মাছ এইখিনি জোল কিন্তু দেই, মাছৰ জোল, মাছ ফ্ৰাই, এফালে কুন্দুলি আলু ভাজি, লগতে এফালে দালি, কণী আমলেট, আৰু আটাইতকৈ ভাল লগা মোৰ বস্তুটো কি বাৰু জানেনে? শুকতি আচাৰ। চাওক, একদম গৰম তেল দি থৈছে। আটাইতকৈ প্ৰিয় হৈছে মোৰ শুকতি, সেইবাবে আৰু শুকতি লগতে ইমানেই আচাৰ বনাই থৈছে নহয় ভৈৰৱীহঁতৰ খুৰীয়ে ক'বলৈ ভাষা নাই। গোটেই টেমা ৰ'দত দি থৈছে। লগতে শুকতি টেমাটো মই গৈ দৌৰ মাৰি লৈ আহিছোঁ। আৰু আপোনালোকে চাব পাৰে ভৈৰৱীৰ আজি পেজটো যিহেতু বলেনে খুলি দিছে, ভৈৰৱী FNB বুলি খুলি দিছে। পুৰা তাইক ৰিলচ বনাব কৈছোঁ। তাই ইউটিউবত লাখৰ ওচৰা-ওচৰি ছাবস্ক্ৰাইবাৰ আছে। আৰু আপোনালোকে আজিৰ পৰা চাব দেই। বহুত মৰমীয়াল আৰু একদম ঠাণ্ডা এজনী ছোৱালী। আৰু তাই মনৰ আশাটো পূৰণ কৰি দিলোঁহি। আৰু আহি কাইলৈ যিহেতু যাবগৈ বিশ্বনাথ চাৰিআলিলৈ, আজি 4 দিন হ'লে ইয়াত চৰি, তেনেহ'লে ভাতটো খাই লওঁ। খাব কিবা এটা খাওক, আপোনালোকে খাওক না, খাওক ভিন্দা খাওক। কথা এটা খোৱা কথা এটা খোৱা কি খবৰ? মই আৰু মোৰ আৰু প্ৰিয় বস্তু কি দিছে চাওক, ভোট জলকীয়া ইমানেই ধুনীয়াকৈ লাগি আছে। আৰু মোক খাবৰ কাৰণে এইটো আনি দিছিলে। মই ক'লোঁ যে এইটো মই ঘৰলৈ লৈ যাম। ইয়াত আমাৰ ইমান ৰুইছোঁ নহয়, গোটেই উইচিৰিঙাৰ মুঠতে 20মান খালে কওঁ। এইটো আকৌ বেলেগকৈ পচামগৈ সেইকাৰণে এইটো মই নোখোৱাকৈ থৈ লৈছোঁ। আৰু যিহেতু নিমখ অকণমান প্ৰয়োজন হয়, সেইবাবে নিমখ আৰু এয়া ভোট জলকীয়া এটা। তোমাক লাগেনে? আৰু আজি দেৱলতা বাহঁতে আমাৰ ঘৰলৈ আহিলে, তাৰ কাৰণে মোৰ বহুত বহুত বেছিয়ে ভাল লাগিছে। সেইদিনাখন গৈছিলে, কিন্তু আমাৰ ঘৰত ভাত পানী একো নেখালে, কিয়নো ওচৰতে বায়েক এজনী বিয়া সোমাইছে। বায়েকৰ ঘৰত খাম বুলি আমাৰ ঘৰত নেখালে। আজি কিন্তু আমি একদম আহি ভাত খাইছোঁহি দেই। বিৰাট ধুনীয়াকৈ খাওঁ। আৰু এনেকৈ নেমু হ'ব, নিমখ দিওঁ লাগে। ধুনীয়া আছে, একদম পেট ভৰাই হেঁপাহ পলাই খাওঁ। আৰু বন্ধুসকল, এইফালে আমাৰ দেৱবা আহিলে, ভিনদেউ আহি পালে, এইফালে ভাইটিও আহিলে। আহি পাই এইফালে চাহ তাহ দি ভাতেই দিলোঁ। আৰু আপোনালোকক দেখুৱাবলৈ নহ'ল আহি লগালগ, কাৰণ কেলৈ মোৰ মোবাইলটোৰ পৰাই পেজ খুলি আছিলে এইফালে আমাৰ ভিনদেউৱে। কাৰণ কেলৈ মইতো আপোনালোকক কৈছিলোঁৱে পেজ খোলা কথা। আৰু এইফালে আমাৰ দেৱবা কিবা এটা কৈ দিওঁ। আহি পায় ইমান ধুনীয়াকৈ ভাত খাইছোঁ নহয়, কি ক'ম আপোনালোকক। খাই 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 আমনি লাগিছে যদি হেঁপাহ পলোৱা নাই। ইমান ধুনীয়াকৈ খাইছোঁ। মাছ ভাজি, মাছ জোল, দালি, এইফালে কণী অমলেট। আটাইতকৈ ভাল লগা বস্তুটোৱে হৈছে ইয়াৰ শুকতি আচাৰ। দেখিছে, মোৰ আটাইতকৈ প্ৰিয় হৈছে শুকতি, লগতে ভোট জলকীয়া। ইমান ধুনীয়াকৈ খাইছোঁ নহয়, দুটা হ'লেই খোৱা। আৰু এটা থৈ দিছোঁ এয়া, এইটো ঘৰলৈ যাওঁতে লৈ যাম, সেইকাৰণে এইটো থৈ দিছোঁ। আৰু যদি আপোনালোকে ভৈৰৱীৰ এই পেজটো চাই থাকে, আপোনালোকে ফ'ল' কৰি আগুৱাই লৈ যাব। শদিয়াৰ হৈছে তাই জীয়ৰী, বিশ্বনাথ চাৰিআলিৰ হৈছে বোৱাৰী। আৰু সকলোৱে শদিয়াবাসী ৰাইজে তথা বিশ্বনাথ চাৰিআলিৰ যিসকল ৰাইজ আছে সকলোৱে আদৰি ল'ব দেই। আৰু আমাৰ এখেতে একদম কাঁহী চুচি খালে, ইমানেই তাৰ মজা লাগিছে। চফা কৰিলোঁ দেই, জলকীয়া ধৰক আকৌ খোৱা চুবাই দিয়া। বেয়া চেয়া নাপাব। আৰু অহাৰ কাৰণে বহুত বহুত ক'বই নালাগে, আৰু ইমান ভাল লাগিছে। আমি ইমান হেঁপাহত আহিছোঁ, কোনেও বেয়া নাপাবা। নাপাওঁ, বহুত ভাল পাইছোঁ। এইফালে আমাৰ দেৱবাহঁতে যাবলৈ ওলালে। আৰু 2-3খন তামোল ভৰাই লৈছোঁ দেই, যে তামোল খাই ভাল পাওঁ। বহুত দুখ এতিয়া গাড়ীত যাব লাগিব বাইকত, বতাহও লাগি যাব। তামোলখন ভৰাই লৈছোঁ, একেবাৰে ঘৰত গৈ শেষ হ'ব। বহুত ভাল লাগিলে। কাইলৈ যাবাগৈ, আকৌ আহিলে লগ পাম। আৰু এতিয়া যিহেতু ভাইটি আৰু ভণ্টি আছে তাত বিশ্বনাথ চাৰিআলি,
আমি কেতিয়াবা নহয় কেতিয়াবা গৈ ওলামগৈ আশা কৰোঁ। আৰু বহুত ভাল লাগিছে আজি আপোনালোকে ফেচবুক পেজটো দেখা পালে আমাৰ দুয়োজনীকে। আশা কৰোঁ আপোনালোক সকলোৱে যাতে আদৰি খাদৰি লয় আৰু অকণমান আগবাঢ়ি যায় আগলৈ। ধন্যবাদ, শুভৰাত্ৰি। বাই বাই আৰু